সৃজন কৰিছে আমি এই জীৱজন্তু পালন কৰিছো আপুনি অন্যায় অধৰ্ম হলে
তাক ধ্বংস সৃষ্টি ৰক্ষা কৰিছে এইদৰে আমি তিনিও অবিৰাম গতি জগতখন ৰক্ষা কিন্তু হঠাতে আমাৰ সৃষ্টি ওলাল পাৰত হ'ব ধৰিছে কাৰণ প্ৰজাপতিয়ে স্বজন কৰিবলৈ পাহৰি গৈছে আমি পালন কৰিবলৈ পাহৰি গৈছো আৰু ৰুদ্ৰদেৱ আপুনি সংহাৰ কৰিবলৈ পাহৰি গৈছে যেনিয়েই দৃষ্টি নিক্ষেপ কৰিছো তেনিয়েই আমাৰ সৃষ্টি ৰাজ্য পাপৰ দ্বাৰা নিমন্ত্ৰিত হৈ ধৰ্ম চুৰমাৰ কৰি অধৰ্মই এফালৰ পৰা গ্ৰাস কৰিব লৈছে ইয়াৰ কিবা কাৰণ বিচাৰি পাইছে আমি আহি এই যুগৰ শেষ কল্পত ভৰি দিছো যুগৰ পৰিৱৰ্তনৰ সময়ত এই পৃথিৱীত নানা ধৰণৰ অন্যায় অধৰ্ম অত্যাচাৰ অনাচাৰ আদিয়ে দেখা দিয়ে তাৰ বাধা দিয়াৰ ক্ষমতা আমাৰ নাই প্ৰভু তাৰেই সূচনা হৈছে নেকি চাৰিওফালে অন্ধকাৰ দেখিছো গ্ৰাসে এফালৰ পৰা গ্ৰাস কৰি আহিব ধৰিছে প্ৰভু এটা গল্প শেষ হোৱাৰ লগে লগে আন এটা গল্পৰ আৰম্ভ হয় সেই গল্পত যদি ধৰ্মই স্থিতি ল'ব পাৰে তেনেহ'লে তাৰ ফল অতি লাভ হৈ অনাদৰ আৰু অনাবৃষ্টিৰ ৰূপত যদি অধৰ্মই স্থিতি ল'বলৈ সুবিধা পায় তাৰ ফল অতি ভয়াৱহ হ'ব দুৰ্ভিক্ষ মহামাৰী গতাগতি মৰামৰি আদি মহাপ্ৰলয়ৰ সৃষ্টি হ'ব প্ৰভু মহাপ্ৰলয়ৰ ৰাজ্যবাৰী হ'লে সৰুটো আকাশ মাৰ্গত ভীষণ দৈত্য তাৰ ভয়ত পৃথিৱী কঁপিব ধৰিছে চক্ৰ নিক্ষেপ কৰক আপোনাৰ হাতৰ ফুল আকাশ মাৰ্গলৈ নিক্ষেপ কৰক নহলে মোৰেই ফুলেই তোৰ বুক ভেদ কৰিম অস্ত্ৰ প্ৰহাৰ কৰি এক লাভ নাই আপোনালোকৰ অস্ত্ৰ সংবৰণ কৰক কোন তই ময়েই আপোনালোকৰ মানৱ পুত্ৰ মহাকাল মনত পৰা নাই নহয় মনত পেলাওক আপোনালোকে মোক সৃষ্টি ৰক্ষা ভাৰ দিছিল মনত পৰিছে কিন্তু অসমত আবিৰ্ভাৱ হোৱাৰ কাৰণ কি মহাকাল পৃথিৱী ৰক্ষা ভাৰ আমাৰ ওপৰতে দায়িত্ব দিয়া হৈছে এতিয়া সেই দায়িত্ব পালন কৰিবলৈ মই পাৰো তাৰ কাৰণ পৃথিৱীত অন্যায় অধৰ্ম অত্যাচাৰ আৰু অবিচাৰাদি দূৰ সীমত উপনীত হৈছে নাম গুণ ভয়কো লগোৱাই হৈছে আৰু অধৰ্মই এক ফালৰ পৰা গাত ধৰি আহিব ধৰি
নোৱাৰা হৈছে। তাৰ উপায় কি কৰিম বুলি ভাবিছা মহাকাল? তাৰ উপায় মহা ভয়ংকৰ হৈ উঠিব। যেতিয়া মহাপ্ৰলয়ৰ ঘোষণা হৈ মহাসাগৰ পানীয়ে পৃথিৱী তল যাব, আগৰ শিক্ষা সভ্যতা জ্ঞান বিজ্ঞান সকলোবোৰ মহাপ্ৰলয় ডুব যাব। আৰু তাক জয়ন্ত কৰিবলৈ ঋষি মুনিসকলৰ বেদশাস্ত্ৰবোৰ মহাপ্ৰলয় লুপ্ত হ'ব। সৃষ্টি ৰক্ষা নহলে পৃথিৱীত নৰ মনুষ্যৰ কি দশা হব মহাকাল? পৃথিৱী ধৰ্ম বুলিবলৈ একোৱেই নাই। সকলো অধৰ্মই গাঁত কৰি ৰাখিব ধৰিছে আৰু ধৰ্মই হিতা মিলাবকে নোৱাৰা হৈছে। মই আৰু চাই থাকিব নোৱাৰা হৈছে। গতিকে পৃথিৱী ধ্বংস অনিবাৰ্য, অনিবাৰ্য, অনিবাৰ্য। তুমি তাহলে উপায় দিয়ে যোৱা। তাৰ উপায় পৃথিৱীৰ সপ্ত দ্বীপৰ ভিতৰত জম্বু দ্বীপৰ মহা ধৰ্ম ভ্ৰান্ত সত্যবত মহাপ্ৰলয়ৰ মাজত বাছি তেওঁৰ দ্বাৰাহে সৃষ্টি ৰক্ষা কৰিব পাৰে। পিতামহ প্ৰজাপতিয়ে যিমানবোৰ বেদ শাস্ত্ৰ আছে বিশ্বৰ জন্মৰ বাবে সংগ্ৰহ কৰি ৰাখক। আৰু পিতামহ ৰুদ্ৰই মহাপ্ৰলয়ৰ মাজৰ পৰা মহাকায় জীৱ জন্তু আৰু মহাদৈত্য ৰাজ্যকে মূৰ্তালো সেইবোৰ ধ্বংস কৰিবলৈ। আৰু মই কি কৰিব লাগিব মহাকাল? আপুনি সত্যবত ৰচন জগত লৈ সেই সময়ত যি অৱতাৰৰ প্ৰয়োজন হয় তাৰে ৰূপ কৰি সকলো প্ৰয়োজনীয় বস্তু উদ্ধাৰ কৰিবলৈ। কিন্তু পাহৰি নাযাব, মহাপ্ৰলয়লৈ আৰু বেছি দিন নাই। মোৰ কাৰ্যকাল শেষ হৈ আহিব ধৰিছে। গতিকে মই এতিয়া আহিলোহে। এই বিনন্দীয় সৃষ্টি বেদ বেদান্ত শিক্ষা দীক্ষা সাহিত্য সভ্যতা সকলোবোৰ মহাপ্ৰলয় ধৰাৰ মধ্যত ডুব যাব। পুনৰ সৃষ্টি কৰিবলৈ ক'ত থাকিব প্ৰজাপতি, আপুনি এতিয়াৰ পৰাই যিমানবোৰ বেদ বেদান্ত কৃষ্টি সভ্যতাৰ নিদৰ্শন থকা সামগ্ৰী আছে এই সকলোবোৰ এপদ এপদকৈ সংগ্ৰহ কৰাৰ ব্যৱস্থা কৰক। মহাপ্ৰলয়ৰ পাছৰ কল্পত যাতে মানৱে পুনৰ জ্ঞান লাভ কৰিব পাৰে তাৰে ব্যৱস্থা কৰক। কিন্তু আটাইবোৰ সভ্যতা সংস্কৃতি কিমান সোনকালে সংৰক্ষণ কৰাটো সম্ভৱ নহ'ব প্ৰভু। কাৰণ ইমান মহাপ্ৰলয়ৰ মাজত কোন ক'ত পৰি থাকিব তাৰ কোনো ঠিকনা নহ'ব প্ৰভু। প্ৰজাপতি, সকলোবোৰৰ যাতে কিছু আভাস ৰাখিব পৰা যায় তাৰ চেষ্টা কৰিব। ৰুদ্ৰই হঠাৎ মহাবল ধাৰণ কৰি এই সকলোবোৰৰ ৰক্ষণাবেক্ষণৰ দায়িত্ব বিশেষকৈ বেদ বেদান্ত কৃষ্টি সভ্যতাৰ নিদৰ্শন যদি অনাৰ্যৰ হাতত পৰে তেন্তে সমগ্ৰ পৃথিৱীৰ পৰাই আৰ্যৰ ৰাজত্বৰ অৱসান আৰু এতিয়া আপোনালোকে নিজ কৰ্তব্য তেনেহ'লে আমি এতিয়া নিজ কৰ্তব্যত অগ্ৰসৰ হ'ব। বলক প্ৰজাপতি, বলক জনাত। চাৰিওফালে কেৱল পানী পানী। এই মহাপ্ৰলয়ৰ সময়ত আমাৰ কি অৱতাৰৰ প্ৰয়োজন হ'ব তাকে ভাবি পোৱা নাই।